মোলো মোলো এইপিনে আছো। গৈছো দেতা। কি হ'ল দেতা? আজি যে শিৱৰাত্ৰি তই পাহৰিলি নি? কি দেতা? আজি শিৱৰাত্ৰি নি? মই গমেই নাপাওঁ। আজি শিৱৰাত্ৰি যদি আজি ভাং খাই আহ তোক চাবি মই কি কৰিম। হ'ব দেতা, মই নাখাম ভাং। মই কেলে খাম আকৌ? তেনেকৈ হ'লেতো ভালেই। আৰু আজি শিৱৰাত্ৰি হয়, আমি প্ৰত্যেক বছৰে শিৱৰাত্ৰি পূজাটো আমি পাতোঙে। যা তই বস্তু লৈ আন। ল দিয়া। যা, দেৰি নকৰিবি আকৌ, সোনকালে আহিবি, পূজা কৰিব লাগিব। এই ল'ৰা ছোৱালীবোৰৰ যে কি হ'ব, শিৱৰাত্ৰি মানে তেহেঁতৰ ভাং আৰু বোৱাবোৰতো ক'বই নালাগে। মোৰ যে সেইবোৰ বস্তুলৈ একো চখেই নাই। গজেন এজনে কি হ'ল আকৌ? ক'ৰবাত ঘুটা চুটা মাৰি অহা নাই দিও? আৰে ব্ৰ, তই ঠিক ধৰিছ। ক'ৰবাত ঘুটা কি চিলিমো টানি আনিছে ব্ৰ। ল'ৰাকেইটা চাইড দে। ঐ মোলো, আজি শিৱৰাত্ৰি হয়, ভাং নাখা নি? লাৰু আৰু ঘুটা নাখা নি? তই ভাং খোৱাৰ কথা কৈছ? মোক আকৌ দেউতাই নিদিয়ে হয় এইবোৰ খাবলৈ। আবে দেউতাৰ কথা বাদ দে না, খাবি আৰু ঘৰত গৈ মনে মনে শুই থাকিবি। মোক আকৌ দেউতাই এতিয়া আমাৰ যে এইবোৰ শিৱ সকাম পাতে যে, এই শিৱ সকামৰ কাৰণে বস্তু নিবলৈহে পইচা দিছে। এই ভাং চাং কিনিবলৈ পইচা নাইদিয়া নহয়। যদি ভাং চাং কিনি পেলা এই বস্তুবোৰ কেনেকৈ কিনিম? সেইটো কথা বাৰু ঠিকে কৈছে। আবে মোৰ মনলৈ এটা আইডিয়া আহি গ'ল বে। কি বে, সঁচাকে নেকি? আবে সঁচাকে। কি কচোন ক? এইকেইদিন যে টিভি যে দি আছে চুৰবোৰ ওলাইছে বুলি, হয় নাই? ওলাইছে বাৰু। কথাটোতো শুনি ল। ক। এইকেইদিন যে এইবোৰ যে টিভিত যে ওলাই আছে চুৰ যে চবৰে যে বেগ চুৰ কৰি নিছে যে, হয় নাই? তই আজি দেউতাক কবিগে, দেউতা মই বস্তু আনিবলৈ গৈ আছিলো, মোৰ হাতৰ পৰা চুৰে যে বস্তু এই পইচাটো কাঢ়ি নিলে। আৰে কথা ভাবিবলৈ টেলেণ্ট লাগিব, টেলেণ্ট, যিটো তোৰ ওচৰত নাই। বেছি কথা নকবি, সেইটো কৰি ললি বুলি। হ'ব দে, মই বস্তু লৈ ঘৰ যাওঁ, মই ভাং চাং নাখাওঁ যা। এনে কৈছো নাযাবি দিও। টেলেণ্ট লাগিব, পাহৰি আছে। সেই মুঠিটো লৈ যেনিবা বল ভাং খাই ভাং চিগাৰেটটো পেলাই আহিম দেই, ভাং খাবলৈ যাম আমি। চিগাৰেট আজি কাম নাই। বল জলদি বল। ইমান নাহাঁহিবি। এতিয়া ঘৰলে যা, বাপেৰে আগত তেনেকে হাঁহি নাথাকিবি আকৌ, নহলে তোক গেজলা ভুকু দিব। তই যা, ময়ো ঘৰলে যাওঁ। মই লৈ যাওঁ দে তোক। লৈ যা তই যা। এই গৰুটো ইমান দেৰিলৈকে পোৱাহি নাই। ই ভাং চাং খালে নি আকৌ ক'ৰবাত? ই আহক আজি ইয়াক। গৰু তই ভাং চাং খালে নি ক'ৰবাত? হাঁহি আহিছ যে? নাই খোৱা, কথা কৈছা। বাসন্তি, তোমাৰ ল'ৰা চেল খালে, ইয়াক ক'ৰবাত ডাষ্টবিনত পেলাইছে, এইটো কাম নাই। চালা কুকুৰ। যা গৰু ভিতৰলৈ যা। চালা পূজালে বস্তু আনিবলৈ দিলো, সেই ভাং খাই পেলালে। ইয়াক মই মাৰি থাকোঁচোন, পাহৰি থাকিলো। ভাঙৰ লাৰু এইবোৰ কিন্তু বস্তুবোৰ মই আনিবগৈ লাগিব। মানে গৰু ইয়াক মই যাওঁ সোনকালে আনিলোগৈ, নহ'লে আজি গধূলিয়ে হ'বগৈ।